Hey guys, মই শিখা আপোনাক সকলোকে মোৰ চেনেল আদিত্য শিখাস ব্লগলৈ পুনৰ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে কুশলে আছে আৰু ময়ো আছো। আজি বহুত দিনৰ মূৰত আমাৰ বাৰ্থ প্লেস দুলিয়াজানত হদৌ অসম ছাত্ৰ সন্থাই পতা অধিবেশন চাবলৈ ওলাই আহিছো। তেন্তে বলকচোন মোৰ লগতে আপোনালোকে অকমান উপভোগ কৰক। তো দেখিছে আহোম কছাৰী বিহু নৃত্য চলি আছে। এনেকুৱা এটা প্ৰগ্ৰাম চাবলৈ পাই বহুত দিনৰ মূৰত বহুত দিন মানে এই বছৰটো এনেকৈয়ে পাৰ হৈ গ'ল। মোৰ কিন্তু খুব বেছি ভাল লাগিছে আৰু ৰাইজৰ সমাগম দেখিছেনে কিমান বেছি ভিৰ আৰু এই ভিৰৰ মাজতে মোৰ হাজবেণ্ডে কাৰোবাক লগ পালে কাক লগ পালে চাবলৈ ভিডিঅ'টো সকলোকে চাব। আৰু প্ৰগ্ৰেমো চালো আৰু লগতে অলপ প্ৰদৰ্শনীও চাই যাওঁ। প্ৰদৰ্শনী আছে আৰু গ্ৰন্থমেলাও বহিছে। তেতিয়াহ'লে বলক ভিতৰলৈ যাওঁ। Open my hair with you. Hi. Hate dekhao. Hate dekhao. Oh, hate dekhao. Hi. Oh, tamone ei koi le. Don ye ko masa. Aap koi. Dale ise. আৰু এতিয়া সোমাইছো মনিহাৰী দোকানত আৰু সবৰে মহিলাসকলৰ সকলোৰে প্ৰিয় আৰু মই সৰুকে কিবা এটা ললো। তাত কি কিনিলো বাৰু মই আপোনালোকক দেখাম।
এয়া দেখিছেনে আকৌ মণিহাৰী এবাৰ চাইছোঁ অসমীয়া গহনা অকেজন এটা আহিবলগীয়া হৈ আছে তাৰ বাবে মই কিবা এটা চাইছিলোঁ আৰু কিবা ল'লোঁ বাৰু মই কি ল'লোঁ আপোনালোকক দেখাম শেষত ভাবিলোঁ ঘৰলৈ কিবা এটা পেকিং কৰি লৈ যাওঁ আৰু ইয়াৰ পৰাই ঘৰলৈ উভতিম আৰু মই আপোনালোকক কৈছিলোঁ যে কাৰোবাক মোৰ হাজবেণ্ডে লগ পালে আৰু তেওঁলোক হৈছে এয়া ৰুচনা চাংমাই মই লগ নাপালোঁ খুব বেয়া লাগিছে কিন্তু একো নাই নাহবতীয়াৰ হয় যিহেতু লগ পামেই আৰু মই লগ নাপালোঁ যিহেতু ইয়াতে কৈ দিছোঁ বা মই তোমাৰ ভিডিঅ' চাওঁ খুব ভাল লাগে তোমাৰ ভিডিঅ' চাই আৰু যদি আপোনালোকে নাই চোৱা তেতিয়াহ'লে চাব আৰু কেইখনমান ফটো তাত উঠা আৰু আজি মোৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে শেষত জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'ৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে